নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। স্বাধীনতা দিৱসৰ সকলোকে শুভকামনা জনালোঁ। আৰু আমাৰ দিল্লীৰ ফালে স্বাধীনতা দিৱসনো কেনেকৈ উদযাপন কৰে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। ইয়াত দেখিছেনে, দুকাপ চাহ লৈ মই যাওঁ চাদৰ ওপৰত। আৰু দিল্লীত চাদৰ ওপৰতনো মানুহবোৰে কি কৰে স্বাধীনতা দিৱসত মই আপোনালোকক সকলোবিলাক দেখাই থাকিম। ওপৰত গৈ আছোঁ, চাদৰ ওপৰত পালোহি আৰু চাওকচোন এতিয়া সকলোবোৰ দিছেনে, একে ওপৰৰ পৰাই দেখাম আপোনালোকক। চাদৰ ওপৰত আহিলোঁ, দিনতকৈ বেছি হ'ল চাদৰ ওপৰত নাহাৰি আহিছোঁ। ইয়াৰ নেমু গছজোপা ধুনীয়া হৈ আছে, বৰষুণ পাই জেতুকা গছজোপা একেবাৰে মুখা কৰি আছে। ইয়াৰ চাদৰ ওপৰত যাম। Hello. Hello. গছজোপাক মই বৰ গালি দিওঁ, নেলাগেহে নেলাগে। এই 15-20 দিনৰ মূৰত আজি আহোঁতে চাওকচোন ৰৈতে লাগি আছে নেকি, গছজোপা কেনেই গালি পাৰিলোঁ, লাগি আছে। আৰু ক'ৰবাত লাগিছে নেকি চাব লাগিব বাৰু, লাগিছে যদি ধৰিব পৰা নাই বাৰু। এই আমাৰ দেখিছেনে ঘৰৰ টেংকিবিলাক, আৰু ইয়াৰ টেংকি দুটা। ইয়াত দেখিছে দিল্লীত চবে চিলাই উৰাইছে। কাৰ ঘৰত সোমাব আজি লোকে ঠিক নাই, প্লাষ্টিকৰ বটলত দিছে। একো ভয় লাগে নহয় এইবিলাক বম চমলে, একদম বহুত ভয় লাগে। মই টেংকি পিছতে আছোঁ কেইটামান। এইটো আমাৰ ऊपर करते हो, ऊपर चोट जाए तो खींच देना, और मैं ढील दो, आप उतार रहे हो ढील भी दो। हाँ हाँ भाभी आप उतार रहे हो पतंग, ढील दो। मांझा छोड़ दो भाभी, ढील देते रहो। भैया उड़ा लो, आ जाओ उड़ा लो। ये कौन सा वाला पटाखे हैं? प्रिया यू आर इन जेल, किसी को भी ओ माँ